হে দোস্ত, আজি মই গৈ আছোঁ এখনি ঠাইত, খুবেই জনপ্ৰিয় ঠাইত, আমাৰ অসমৰ খুবেই এক জনপ্ৰিয় ঠাই। আপোনালোকে হয়তো ৰাস্তাটো দেখিয়ে গম পাইছে যে মই ক'ত গৈ আছোঁ। হয় বন্ধুসকল, মই গৈ আছোঁ দীপৰ বিলত। এয়া এক সুন্দৰ পৰিৱেশ। দীপৰ বিলত কাষত সুন্দৰ পৰিৱেশ, সম্পূৰ্ণ যান জঁটৰ পৰা বিপৰীত ইয়াতে এক সুন্দৰ পৰিৱেশ। ইয়াতে দেখিছে আপোনালোকে কাষে কাষে পাহাৰ আছে। দেখিবলৈ হৈছে খুবেই এক শান্তিৰ পৰিৱেশ, এটা ধুনীয়া পৰিৱেশ। আমি গৈ আছোঁ দীপৰ বিললৈকে। আজি আপোনালোকক দেখুৱাম আমাৰ দীপৰ বিল। আৰু দীপৰ বিলৰ দেখিছে এটা ৰেলৱে ট্ৰেক আছে। এইটো এটা ৰেলৱে ট্ৰেক হয় আৰু ইয়াতে সঘনাই ট্ৰেইন অহা যোৱা কৰি থাকে। এয়া আমি দীপৰ বিল পাইছোঁ। এয়া দীপৰ বিলৰ মেইন ভিউ পইণ্টটো এতিয়া পাইছোঁ, আপোনালোকে দেখিব। এয়া দেখিছে দীপৰ বিল। এইখনেই হৈছে দীপৰ বিল, আমাৰ খুবেই জনপ্ৰিয়, আমাৰ অসমৰ এক গৌৰৱ ক'ব লাগিব। এয়া হৈছে দীপৰ বিল। এয়া দীপৰ বিল অকল আমাৰ অসমতে নহয়, সমগ্ৰ দেশতে এই বিলখনৰ বিষয়ে সকলোৱে জানে, এই দীপৰ বিল। আৰু দীপৰ বিলৰ বিষয়ে মই কিছু আপোনালোক ক'ম। আমাৰ এই দীপৰ বিলখন আছে টাই, আহোম আৰু মোগলকৰ দিনৰ পৰাই এই বিলখন আছে। আৰু এই বিলখনৰ মুঠ মাটিকালি হৈছে, এই বিলখনৰ মুঠ মাটিকালি 40 স্কুৱেৰ কিলোমিটাৰ। আৰু 2000 আৰু তাৰে 4.14 স্কুৱেৰ কিলোমিটাৰ কি কৰিছে আমাৰ বাৰ্ড চেঞ্চুৰী হিচাপে অসম গভৰ্ণমেণ্টে ডিক্লেয়াৰ কৰিছে। 1989 চনত কি কৰিছে, বাৰ্ড চেঞ্চুৰী হিচাপে ডিক্লেয়াৰ কৰিছে। এয়া দেখিছে আমাৰ দীপৰ বিলত এক সুন্দৰ পৰিৱেশ। ইয়াতে দেখিছে বিভিন্ন ঠাইৰ পৰা ইয়াতে লোক আহে। এক বিলখনৰ এক প্ৰকৃতি, যিটো এক সেউজ প্ৰকৃতি তেওঁলোকে আনন্দ উপভোগ কৰিবলৈ আহে। এয়া দেখিছে এক সুন্দৰ পৰিৱেশ, এক প্ৰাকৃতিক পৰিৱেশ। ইয়াতে ডেকা গাভৰু, ল'ৰা ছোৱালী আৰু পৰিয়ালবৰ্গ, ল'ৰা ছোৱালী সকলোৱে আহি পিনে ইয়াতে কিছু সময় তেওঁলোকে জিৰণি লয়। এক যান জঁটৰ পৰা এক সম্পূৰ্ণ বিপৰীত এয়া ঠাই দীপৰ বিলৰ সিটো পাৰে আছে আমাৰ গুৱাহাটী মহানগৰ, সম্পূৰ্ণ যান জঁটৰ এক ব্যস্ততা নগৰী। কিন্তু তাৰ বিপৰীতে আছে এইফালে দীপৰ বিল, এক নীৰৱ পৰিৱেশ। আপোনালোকে দেখিছে ইয়াতে বহুতে আহিছে, কিছুমানে ফটো তুলিব আহিছে, কিছুমানে ফুৰিব আহিছে। এয়া দেখিছে দীপৰ বিলৰ এক সুন্দৰ সেউজ পৰিৱেশ আপোনালোকে দেখি আছে। খুবেই ভাল লাগে, আপোনালোকে আহিব আৰু ইয়াৰে প্ৰাকৃতিক সৌন্দৰ্য আপোনালোকে উপভোগ কৰিব পাৰিব। এয়া দেখিছে ধুনীয়া এক পৰিৱেশ, বহুতে ভাল লাগে বন্ধুসকল। আপোনালোকে আহিব পাৰে আৰু প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব পাৰে। আৰু আমাৰ ইয়াতে বহুতো প্ৰেমিক প্ৰেমিকা আহে, তেওঁলোকে আহি পিনে ইয়াতে কিছু সময় কটায়। আৰু মই তেওঁলোকক অনুৰোধ জনাম যে তেওঁলোকে কোনো ধৰণৰ অসামাজিক কামত লিপ্ত নহয়, তেওঁলোকে মাত্ৰ এক প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰিবলৈহে আহক, এইটোৱে মই ক'ম। দেখিছে দীপৰ বিল। মই একচুৱেলি আজি কোনো এনেকুৱাকৈ প্ৰস্তুত হৈ অহা নাই যে ভিডিঅ' এটি বনাম বুলি। কিবা এটা কামত আহিছিলোঁ, ভাবিলোঁ দীপৰ বিলত এবাৰ সোমাই যাওঁ। আৰু আপোনালোকেতো সকলো আহিছে, যিসকলে ইয়াতে অহা নাই তেওঁলোকে চাব পাৰে, ধুনীয়াকৈ আহিব পাৰে আপোনালোকে। দীপৰ বিল খুবেই ভাল লাগে। তো আজি এইখিনিয়ে দেখুৱালোঁ ভিডিঅ'টি, আপোনালোকে এবাৰ আহি যাওক। আৰু ইয়াৰে যিটো আমাৰ প্ৰাকৃতিক সৌন্দৰ্য, সেই সৌন্দৰ্য আপোনালোকে উপভোগ কৰিব পাৰে। ইয়াতে আপোনালোকে দেখি আছে বহুতো লোক আহে, ইয়াতে বহুতো আপোনাৰ সমাৱেশ হয়, ইয়াতে বহুতো আহে। মই আপোনালোকক দেখুৱাইছোঁ যে মই পিছফালে চাব, ইয়াতে আমাৰ বিলটোৰ সিপাৰে আছে আমাৰ গুৱাহাটী মহানগৰী, গুৱাহাটী চহৰ আছে আমাৰ বিলটোৰ সিপাৰে, এইটো ফালে আছে। আৰু এক বিপৰীত বুলি ক'ব লাগিব, সিফালে আপোনাৰ মানুহৰ ব্যস্ততা আছে, যান জঁট ব্যস্ততা। কিন্তু দীপৰ বিলত ইয়াতে এক সম্পূৰ্ণ অপজিট, ইয়াতে কোনো ধৰণৰ যান জঁট তেনেকুৱা নাই, এক নীৰৱ পৰিৱেশ। ইয়াতে আহি পিনে খুব ভাল লাগে। তো মই আজি দীপৰ বিলত আপোনাক কিছু অলপ দেখুৱালোঁ, আৰু পিছলৈ আহি পিনে ভালকৈ মই আহিম ইয়াতে
আপোনাক ড্ৰোন কেমেৰাৰে কিছু ইয়াৰ দৃশ্য দেখুৱাম, অলপ ওপৰৰ পৰা দৃশ্য দেখুৱাম আপোনালোকে আকৌ ভালকৈ চাব পাৰিব। তেতিয়া মই একচুৱেলি আজি বন্ধুসকল কোনো এনেকুৱাকৈ ভিডিঅ'টি বনাম বুলি অহা নাছিলোঁ, এনেই ফুৰিব আহিছিলোঁ। তো ভাবিলোঁ সদায় নোৱাৰো কিমান কম্পিউটাৰ ৰিলেটেড ভিডিঅ' দিম, টেকনিকেল ভিডিঅ' দিম। আজি এটা এনেকুৱা অফবিটে আপোনাক ভিডিঅ' দি দিলে, দীপৰ বিলৰ আপোনাক এক সৌন্দৰ্য উপভোগ কৰাই দিলোঁ। এয়া দেখিছে আপোনালোকে দীপৰ বিলখন সম্পূৰ্ণভাৱে দেখিছে এনেকুৱাকৈ। দীপৰ বিল খুবেই ভাল লাগে ইয়াত। তো আজিলৈ এইখিনিয়ে আশা কৰোঁ ভিডিঅ'টি আপোনালোকে লাইক কৰিব আৰু মোৰ চেনেল কম্পিউটাৰ এডুকেশ্যন এণ্ড টেকনলজিটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বন্ধুসকল। আজিলৈ ইমানে, জয় আই অসম, ধন্যবাদ।